বলিউড ভাইজান খেতিয়ক এইবাৰ সিনেমাত নহয় বাস্তৱত খেতিয়কৰ দৃশ্য হয় নিজৰ ফাৰ্ম হাউচত খেতিত নামিল সলমান নিজে ট্ৰেক্টৰ চলাই হাল বালে খালি বৰিৰে বুকাময় পথাৰত ইপাল সিপাল কৰিলে সলমান খান এজন সাধাৰণ কৃষকৰ দৰে পথাৰত ৰুইছে কঠিয়া বিলাহী গাড়ী এৰি ট্ৰেক্টৰ চলাইছে সলমান খানে অনুৰাগীৰ বাবে পূৰ্বে নেদেখা সলমান খানৰ এয়া এক নতুন অৱতাৰ লকডাউনৰ বাবে মাৰ্চৰ পৰাই কোনো ছবিৰ কাম হোৱা নাই এই সময়ছোৱাত মুম্বাইৰ পানবেলত থকা নিজৰ ফাৰ্ম হাউচতে কটাইছে সলমান খানে কাজিৰঙাত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে বৰপেটাত উপস্থিত হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জিলাখনৰ বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা আৰু নলবাৰী জিলাৰ দিনজোৰা কাৰ্যসূচীৰ অন্তত পখুৰা গাঁৱৰ পৰা আহি বংগাইগাঁৱত উপস্থিত হয় আৰু বংগাইগাঁও আৰু গোৱালপাৰা জিলাৰ বানপানী তথা কোভিড-19 পৰিস্থিতিৰ সামগ্ৰিক পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধানসভাৰ চৌহদত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ বন্ধুসকল যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক